নমস্কাৰ মই আজি প্ৰেছাৰ কুকাৰত চিকেন বনোৱাৰ পৰা ষ্টাৰ্ট কৰিবলৈ নতুনকৈ বনাইছোঁ তেতিয়া অকণ নাৰ্ভাছ হৈ আছোঁ বাৰু। মই মাংস খোৱাৰে কথা গুড মৰ্ণিং গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল নমস্কাৰ মই আজি নতুন ব্লগ বনাব গৈ আছোঁ আশা কৰিছোঁ আপোনালোকে জানো চাই মই আজি প্ৰেছাৰ কুকাৰত চিকেন বনোৱাৰ পৰা ষ্টাৰ্ট কৰিব লৈছোঁ আপোনালোকে চাই যাব এতিয়া মই যোগাৰবিলাক কৰিব লৈছোঁ আহক এতিয়া যোগাৰখিনি কৰি লওঁ আপোনালোকে শেষলৈকে চাই থাকিব এয়া আলু কাটি আছোঁ সৰু সৰু সাইজৰ দুটা ল'ম মই আপোনালোকে ল'ব পাৰে যিমান আলু খাই ভাল পায় আপোনালোকৰ জোখত দিব পাৰে মই দুটাই দিম আলু বেছি খাই ভাল নাপাওঁ মাংসত আলু কমকৈ দিলে ভাল লাগে খাই বেছি দিলে ভাল নালাগে সৰু সৰু সাইজৰ কেইটামান পিঁয়াজ কাটি লৈছোঁ মাংসত আকৌ পিঁয়াজ বেছিকৈ দিলে ভাল লাগে ময়ো বেছিকৈ দিওঁ বাৰু গৰমত মাংস খোৱাৰে কথা ভিডিঅ'টো চাই ভাল লাগিলে সাবস্ক্ৰাইব কৰি দিব এয়া পিঁয়াজ এয়া জিৰা বটা এয়া আদা ৰচুন বটা এয়া পিঁয়াজ বটা এয়া আলু এয়া বিলাহী এয়া শুকান জলকীয়া 3টা এয়া মান ধনিয়া এয়া শুকান জলকীয়া এয়া পিঁয়াজ ৰঙচুৱা নহ'লেকে ভাজি থাকক গেছটো ল' ফ্লেমত দি কেনে ৰঙচুৱা নহ'লেকে ভাজি থাকিব এইবাৰ দিছোঁ আদা ৰচুন বটা এইবাৰ দিছোঁ পিঁয়াজ বটা কি ধুনীয়া কালাৰ এইবাৰ দিছোঁ জিৰা বটা এয়া গৰম মছলা জিৰা পাউডাৰ এয়া চিকেন মছলা রেড চিলি
যিমানখিনি মানে পেকেট মছলা আছে মই পানীত মিহলাই কিনি দিওঁ আগৰ পৰাই মই তেনেকুৱাই ভাল পাওঁ হালধিখিনিও দিওঁ একেলগে পানী আধা গিলাচমান দি কিনে আমাৰ মিহলাই কিনি ভালকৈ মিহলাই কিনি চামুচ এখনেৰে মিহলাই কিনি ভালকৈ মিহলোৱা হৈ গ'ল এইখিনি এতিয়া মই দি দিম এতিয়া অলপ উতলিব দিম A few moments later. এই কালাৰ চোৱা কি ধুনীয়া হৈ গৈছে এতিয়া মাংস দিব পৰা হৈ গৈছে মাংস দিম মছলাখিনি ধুনীয়াকৈ লাগিছে মাংসখিনি চোৱা কি ধুনীয়া কালাৰ এয়া চাওক কি ধুনীয়া কালাৰ হৈছে এয়া চাওক এতিয়া অলপ টাইম আমি ঢাকি থৈ দিম 12 seconds later. এতিয়া চাওক কি ধুনীয়া কালাৰ এতিয়া মই অকণ নিমখ দি লৈছোঁ নিমখ যিহেতু দিয়া নাছিলোঁ এনেকৈ সোৱাদৰ অনুসৰি দি ল'লে হ'ল নিমখখিনি এবাৰ দি দিম আলু আকৌ ঢাকি দিম আমি আলু নিসিজালৈকে 1 minute 37 seconds later. এবাৰ দি আছোঁ বিলাহী বিলাহীখিনি এতিয়া অকণমান সিজিব দিছোঁ তাৰপিছত পানী দিব পাৰিম Few inches later. মাজে মাজে লাৰি থাকিব চোৱা কালাৰ কি মজা হৈছে চাবলৈ আলু সিজি গৈছে তথাপি অকণ পানী দি দিওঁ যিহেতু ভাতৰ লগত খোৱা যাব অকণমান জোল থাকিলে ভাল লাগিব পানী এগিলাচ দি দিছোঁ পানী দি কিনে ধুনীয়াকৈ লাৰি দিব ক'তো লাগি নাথাকে আৰু অকণমান দি আছোঁ পানী তাৰপিছত ঢাকনি মাৰি দিছোঁ 4টামান চিটি দি দিম মই
5 minutes later. এয়া আমাৰ মাংস হৈ গ'ল। টেন টেৰেং। কালাৰ কেনেকুৱা লাগিছে ক'ব, কমেণ্টত নিশ্চয় জনাব আপোনালোকে।